মৃত্যু হৈছেত পৰি থকা মহাবীৰ আলেকজেণ্ডাৰে তেওঁৰ সেনাপতিক মাতি ক'লে, মৃত্যুৰ পিছত মোৰ 3টা আশা তোমালোকে পূৰণ কৰিব পাৰিবানে? সেনাপতিয়ে মহাৰাজৰ কথাত হয়ভৰ দিলে। তেতিয়া মহাবীৰ আলেকজেণ্ডাৰে কৈ গ'ল, মোৰ প্ৰথম ইচ্ছা হ'ল মোৰ মৃত্যুৰ পিছত মোক থোৱা কফিনটো ৰাইজৰ মাজেদি মূল পথেদি লৈ যাব আৰু কফিনটো মোৰ স্বাস্থ্য চোৱা চিতা কৰা ডাক্তৰসকলে তুলি নিব। মোৰ দ্বিতীয় ইচ্ছা হ'ল মোৰ কফিনটো যি পথেৰে যাব সেই পথেদি মই উপাৰ্জন কৰা সকলো ধন সোণ আৰু ৰূপ মাটিত পেলাই পেলাই যাব। মোৰ শেষ ইচ্ছা হ'ল কফিন লৈ গৈ থাকোঁতে মোৰ 2খন হাত কফিনৰ বাহিৰলৈ ওলাই থ'ব, যাতে বাহিৰলৈ ওলমি থাকে। তেওঁৰ সেনাপতিয়ে মহাৰাজৰ এই আচৰিত ইচ্ছাৰ বিষয়ে শুনি সুধিলে, আপুনি কিয় এই ইচ্ছা কৰিছে? আলেকজেণ্ডাৰে গভীৰ উশাহ এটা লৈ কৈছিল, পৃথিৱীৰ আগত মই শিকা 3টা শিক্ষা দি যাব মন গৈছে। মোৰ স্বাস্থ্যৰ চোৱা চিতা কৰা ডাক্তৰসকলক কফিনটো তুলি লৈ যাবলৈ কৈছোঁ, যাতে মানুহে ক'ব পাৰে ডাক্তৰে মানুহক মৃত্যুৰ মুখৰ পৰা সুস্থ কৰি আনিব নোৱাৰে। তেওঁলোক শক্তিহীন আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম। মোক নি থকা বাটত সোণৰূপখিনি পেলাই দিবলৈ কৈছিলোঁ, এইকাৰণে যে মোৰ লগত সোণৰ এটা দানাও নাযায়। কিন্তু গোটেই জীৱনটো ঘটিবলৈ কষ্ট কৰোঁতেই কটালোঁ, কিন্তু নিজৰ লগত একো ল'বলৈ নোৱাৰিলোঁ আৰু ৰাইজে এইটো বুজি পাওক। কফিনৰ বাহিৰত মোৰ 2খন হাত উলিয়াই ৰাখিব কৈছিলোঁ আৰু এইটো এইকাৰণে কৈছিলোঁ যে মানুহে বুজি পাওক এই পৃথিৱীলৈ সকলো খালী হাতে আহিছিলোঁ আৰু খালী হাতেৰে যাবগৈ লাগিব। প্ৰকৃতিৰ 3টা তিক্ত নিয়ম যিকেইটা সত্য। 1. প্ৰকৃতিৰ প্ৰথম নিয়ম, খেতিপথাৰডোখৰ যদি বীজ সিঁচা নহয় তেন্তে প্ৰকৃতিয়ে তাক অপতৃণেৰে ভৰাই তোলে। ঠিক সেইদৰে যদি পজিটিভ চিন্তা আপুনি মনলৈ এবাৰো নানে তেন্তে নেতিবাচক চিন্তাই নিজৰ স্থান দখল কৰিব। প্ৰকৃতিৰ 2য় নিয়ম, যাৰ হাতত যি আছে তেওঁ কেৱল সেইটোৱে বিতৰণ কৰিব। দুখে দুখৰ, সুখে সুখৰ বিতৰণ কৰিব। এজন জ্ঞানী মানুহে জ্ঞানৰ ভাগ বতৰা কৰিব। বিভ্ৰান্তিয়ে বিভ্ৰান্তিৰ বিতৰণ কৰে। ভয়ংকৰ স্বভাৱৰসকলে ভয়ৰ ভাগ বতৰা কৰে। প্ৰকৃতিৰ 3য় নিয়ম, জীৱনত যি পায় সেইটো হজম কৰিবলৈ শিকক। কাৰণ যেতিয়া খাদ্য হজম নহয় ৰোগ বাঢ়ি যায়, যেতিয়া টকা হজম নহয় তেতিয়া অহংকাৰ বাঢ়ি যায়, যেতিয়া কথা হজম নহয় তেতিয়া ঠাট্টা মস্কৰা বাঢ়ি যায়, যেতিয়া প্ৰশংসা হজম নহয় তেতিয়া ইগ' বাঢ়ি যায়, যেতিয়া নিন্দা হজম নহয় তেতিয়া শত্ৰুতা বাঢ়ি যায়। প্ৰকৃত বুদ্ধিমান সেইজনেই যে নিজৰ অভাৱবোৰ কাৰো আগত উদঙাই নিদিয়ে। ঘৰৰ গোপন বস্তু, ধন সম্পত্তিৰ ধ্বংস, দুষ্টৰ দ্বাৰা প্ৰতাৰণা, অপমান, মনৰ চিন্তা এইবোৰ কথা নিজৰ মাজতে সীমাবদ্ধ থাকিব লাগে। এইবোৰ আন মানুহৰ কাণত পৰিলে আপোনাক বিপদত পেলাবলৈ অধিক সুবিধা পাব। জীৱনৰ 5টা মন্ত্ৰ। 1. য'ত আপোনাক উপযুক্ত মূল্য নিদিয়ে তাত অধিক সময় অতিবাহিত নকৰিব। 2. যিজনে শুনিব নিবিচাৰে সেইজনক বুজাবলৈ পতিয়ন নিয়াবলৈ চেষ্টা নকৰিব। 3. সত্য কথা ক'লেও যিজনৰ খং উঠে সেইজনক বুজাবলৈ চেষ্টা নকৰিব। 4. জীৱনত কেতিয়াবা যদি বিপদ আহে আতংকিত নহ'ব। 5. বতৰৰ দৰে বহু বন্ধু সলনি হয়, সেইবাবে যাৰে তাইৰ লগত বন্ধুত্ব নকৰিব। দানতকৈ অধিক পুণ্য ঋণ পৰিশোধ কৰিলে পায়। আনক দিবলৈ থকা ধন নিদিয়াকৈ থাকি দান বৰঙণি কৰাটো আটাইতকৈ ডাঙৰ পাপ। প্ৰথমতে আপোনাৰ বেয়া সময়ত আপোনাক ভাল ব্যক্তি বুলি গণ্য কৰি আৰ্থিকভাৱে সহায় কৰাজনৰ টকা ঘূৰাই দিয়ক। তাৰ পিছত আপুনি দান কৰিব। ক্ৰোধ বহুত বেয়া, কিন্তু য'ত প্ৰয়োজন হয় তাত দেখুওৱা অতি প্ৰয়োজন। নহ'লে আপোনাৰ লগত অন্যায় কৰাজনে যে ভুল কৰিছে সেই কথা গম নাপাব আৰু তেওঁ আপোনাক তেনেকুৱা ব্যৱহাৰেই কৰি থাকিব। কেতিয়াবা আপোন মানুহবোৰৰ লগতো মতৰমিল হ'ব পাৰে। ঘৰৰ সদস্যসকলৰ লগতো মতৰমিল হৈ কাজিয়া লাগিব পাৰে। কিন্তু সেই বুলি পৰিয়ালৰ পৰা আঁতৰি থকাৰ চিন্তা কেতিয়াও নকৰিব বা নাভাবিবই। কাৰণ গছজোপাৰ লগত পাতবোৰ লাগি থাকোঁতেহে তাৰ মূল্য থাকে। যেতিয়া গছজোপাৰ পৰা এটা পাত ছিগি সৰি পৰে তেতিয়া সেই পাতটোৰ মূল্য নাইকিয়া হৈ পৰে। গছ বুঢ়া হ'লেও কাটিব নালাগে, কাৰণ ফল দিব নোৱাৰিলেও ছাঁ সদায় দিব।
সেইদৰে মাক দেউতাক বৃদ্ধ হ'লেও অৱহেলা নকৰিব, কাৰণ উপাৰ্জন কৰি দিব নোৱাৰিলেও আপোনাৰ সন্তানক সংস্কাৰ দিব। ভিডিঅ'টো চাই বা শুনি যদি আপোনালোকে কিবা জানিব বা শিকিব পাৰিছোঁ বুলি অনুভৱ কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।